বেম্বু নাৰ্চাৰী কাম প্ৰডাকশ্যন চেণ্টাৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। যেন হওক হয়তো প্ৰমোদে এইটো ভাবিছিল যে ভাল এটা ৰাইজৰ কাৰণে বেনিফিট হ'ব, যেনক আমি সহায় কৰিম কিন্তু প্ৰমোদে সেইটো জাষ্ট প্ৰপ'জহে কৰিছে, কিন্তু সি চেংচন কৰিব পৰা নাছিল। যেনক আমি লাগি মেলি সেইটো আমি চেংচন কৰাইছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ পৰা। তো এই বেম্বু নাৰ্চাৰী কাম প্ৰডাকশ্যন চেণ্টাৰত যিটো প্ৰজেক্ট সেইটো আমি বনাম, কিন্তু আমি গভৰ্ণমেণ্টে যদি চলাই সেইটো লাষ্টিং নহ'ব, ভাল নহ'ব। সেইকাৰণে আমি আজিয়ে কৈ দিছোঁ ৰাজহুৱাভাৱে যে আমি প্ৰজেক্টটো কমপ্লিট কৰাৰ পিছত সেইটো প্ৰাইভেট পাৰ্টি লিজত দিব লাগিব, নহ'লে সেইটো লাষ্টিং হোৱাটো অসম্ভৱ। লাইচেন্স চাব, এই কাৰ্ডটো ক'ত পৰা পাইছে। কাৰ্ড কিনাৰ আপুনি যদি ফাৰ্নিচাৰ দোকান খোলে, ফাৰ্নিচাৰৰ এই কাৰ্ডবিলাক ক'ত পৰা আহিছে, লাইচেন্সটো ক'ত, কিমানত কিনিছে। যেনিবা আপুনি 100 টকাত কিনিছে, আপোনাৰ দোকানত 1000 টকাৰ কাৰ্ড আছে, এইটোতো ধৰা খাবই, এইটো ধৰা খাব। এইটোৱে কৈছোঁ মই, লাইচেন্স মোৰ লগত ফাৰ্নিচাৰ লাইচেন্স আছেতো, মই দোকান দি আছে, মই কাঠ কিনিছি 100 টকাৰ, মোৰ দোকানত আছে 1000 মাল। কি বেপাৰী ক'ব বাজেটটো কম হ'লে কি হ'ব, কাম কৰাৰ মই কম নহয়। মই কৈছোঁ বাকী হ'লেও মই কৰি থাকিম কামটো, পিছত দিম বিলটো। আজি দেখা নাই, পইচাই নাই হাতত, তথাপিও মই এই হাইৱে পৰা ইয়াৰলৈকে অহা যিটো ৰাস্তা খুব বেয়া। মই কৈছোঁ 5.5 ইষ্টিমেট বনাবি, এইটো মই কাম কৰিম। শ্ৰীৰামপুৰ গেটত বজাৰত 7 বছৰ আপোনাৰ আগৰ আমলত এইটো বনোৱা, এইটো কোনে বনাইছিল যেনিবা? এই সময়ত মন্ত্ৰী কোন আছিল? আমাৰ ছাৰে আছিল, মাজেন্দ্ৰ নাৰ্জাৰী ছাৰৰ চেংচন কৰা, আৰু ৰাউৰা ছাৰ আছিল। মই চাম এইটো কিমান বেডেড হস্পিটেল? 10 বেডেড একদম এতিয়া জংঘলে আৱৰি ধৰিছে ছাৰ। জংঘল মানে আমাৰ দিনতে জংঘল হৈছে নেকি? না, বনোৱাটো আপোনাৰ দিনত, কিন্তু বনোৱাৰ পিছত এইটো চালু হোৱা নাই। 5 বছৰ এইটো একদম পৰিত্যক্ত অৱস্থাত আছে। এইটো চাফা কৰিম চাফা কৰিব লাগিব। এইটো বাহিৰত এইটো কিয় সুধিব লাগে? এইটো নেশ্যনেল হাইৱে, ভোমৰা বিল ইফালে ঠিকাদাৰে কাম কৰা নাই। ঠিকাদাৰৰ নাম কম, মই কৰাই দিম দে।